টিকেট নাম্বার 232 অনুপস্থিত নেকি? আকৌ এটা নতুন ভিডিঅ'লৈ মই আহি গ'লোঁ প্ৰশান্ত। বন্ধুসকল, আজি আপোনালোকে বহুতে গম পাইছে চাগে, ভিডিঅ'বোৰ পাইছে, ব্লগবোৰ পাইছে, আৰু মই বহুত দেৰিকৈ আহিলোঁ। ব'লক যাওঁ ফিচাৰীলৈ। আৰু আমি আহি পাই গ'লোঁ ফিচাৰী। ফিচাৰীলৈ আমি সোমাই আহিছোঁ। আৰু ইয়াত দেখিছে, ইয়াত কাউণ্টাৰ হয় এইটো। ইয়াত আপোনালোকে টিকেট ল'ব পাৰিব। আৰু এইবোৰ যে মাছ দেখিছে, মাছৰ এইবোৰ কি হয়, বৰশীত যিসকলে ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ মাছবোৰ আনি ইয়াত ওলমাই থোৱা হৈছে। প্ৰথম পুৰস্কাৰ আপোনাৰ কাৰ এখন, তাৰপিছত ছেকেণ্ড পুৰস্কাৰ বাইক এখন, তৃতীয় পুৰস্কাৰ 1,05,000। তেনেকৈ মই গোটেই লিষ্টখন আপোনালোকক দেখাম। গোটেই লিষ্টখন এজন ব্যক্তিয়ে এই পুৰস্কাৰটি, প্ৰথম পুৰস্কাৰটি লাভ কৰিব। তেওঁতো আজি আৰু কি ক'ব, আৰু ফুল এক্সাইটেড হৈ আছে চাগে। আৰু ইয়ালৈ বহুত দূৰ দূৰৰ পৰা মানুহবোৰ আহিছে বৰশী বাবলৈ। বহুত লক্ষ্য ৰাইজ চাওঁ, এয়া হৈছে ৰাইজৰ ভিৰ। ৰাইজৰ ভিৰ এইটো পৰা গোটেই চাৰিওৰাংটো আৰু এইসকল হৈছে অংশগ্ৰহণকাৰী, যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোক। ব'লক ৰাইজ, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি যি জনপ্ৰিয় কণ্ঠশিল্পীজনে যিটো বৰশী টোপোৱা প্ৰতিযোগিতা পাতিলে, খুব সুন্দৰ এখন প্ৰতিযোগিতা। তেখেতে 24 নম্বৰ স্থান লাভ কৰিছে। পিছৰ পুৰস্কাৰ হ'ব আমাৰ আৰু 24 নম্বৰ 144 তেখেতে নামটো ৰহমান তিতাবৰৰ পৰা তেখেত আহিছিলে, হবিবুৰ ৰহমান, আৰু তেখেতক আমি আন্তৰিক শুভেচ্ছা জনাইছো। কাৰণ আমি বিষয়ববীয়াক অনুৰোধ জনাইছো। 13টা মাছ ধৰি তেখেতে আজি ৰেকৰ্ড ব্ৰেক কৰিছে। কোনোবাই এটাও মাছ পাবলৈ সক্ষম হোৱা নাই। কণ্ঠশিল্পী বিপিন চৰাঙীদেৱে আজি তেওঁৰ যিটো খুমটাই চকলিয়াত এটা যি ফিচাৰী আছে, সেই ফিচাৰীটোত এখন প্ৰতিযোগিতা পাতিছে। প্ৰতিযোগিতাখন হৈছে বৰশীত টোপোৱা। তাকে আহিলোঁ। আৰু এই পিছফালে এই পুখুৰীটো দেখিছে নহয়, এই পুখুৰীটোতে খেলখন হৈছিলে। প্ৰতিযোগিতা হৈ গ'ল। তেওঁক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথম পুৰস্কাৰ কোনে কি লাভ কৰিলে মই আপোনালোকক যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব ভিডিঅ'টো। আপোনালোকে আজি যি প্ৰতিযোগিতাখন দেখিলে, অনুষ্ঠিত হোৱা বৰশী প্ৰতিযোগিতাখন, সেই প্ৰতিযোগিতাখনৰ এডমিশ্যন ফিজ আছিলে 3,000 টকা। আৰু নমস্কাৰ বন্ধুসকল, আজি অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰাইজসমূহ এইবোৰ আছিলে। ফাৰ্ষ্ট পুৰস্কাৰ এই কাৰখন, এল্টো 800 কাৰখন। তাৰপিছত ছেকেণ্ড প্ৰাইজ আছিলে হণ্ডা কোম্পানীৰ চাইন, ছেকেণ্ড পুৰস্কাৰ আপোনালোক। থাৰ্ড পুৰস্কাৰ 1,05,000, ফ'ৰ্থ প্ৰাইজ 1,00,000 টকা, ফিফ্থ প্ৰাইজ 50,000, 6 নম্বৰ প্ৰাইজটো হৈছে 50,000, 7 নম্বৰ প্ৰাইজটো 30,000, 8 নম্বৰটো 30,000, 9 নম্বৰটো 20,000 আছিল। তাৰপিছত 10 নম্বৰটো 20, এনেকৈ 10, 11, 12, 13, 14, 15, 16, 17 নম্বৰ, 10 নম্বৰ প্ৰাইজৰ পৰা 17 নম্বৰ প্ৰাইজলৈকে এটাই ৰেট আছে 20,000। আৰু 18ৰ পৰা 27লৈকে আছে 10,000। তাৰপিছত 28ৰ পৰা আছে 5,000, 45লৈকে একদম গোটেইখিনি 5,000। এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিলে। তেওঁক সেই যিটো মাছ উঠাইছিলে তেওঁলোকে বৰশী টোপাই, সেই মাছটো তেওঁলোকক ঘৰলৈ দি পঠিওৱা হৈছে। যিহেতু আপুনি এই প্ৰতিযোগিতাখন আজি প্ৰথম পুৰস্কাৰটি লাভ কৰিলে, আপোনাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগিছে, খুব ফূৰ্তি লাগিছে। হয়, আৰু খুব ফূৰ্তি লাগিছে। হয়। আৰু বিপিন দালে আপুনি কি ক'ব তাতে? ক'ম যে এইটো আয়োজন কৰিলে, হয়, ইমান কষ্ট কৰি ধৰক আয়োজনটো কৰিলে, হয়, আৰু ইমান উশৃংখল হেৰি নোহোৱাকৈ
কাৰ্যসূচীটো হৈ যোৱাৰ কাৰণে তেওঁলোকক মই আৰু এই কমিটিৰ সকলোৰে মই হয়। অশেষ ধন্যবাদ জনাইছোঁ। হয় হয় ঠিক আছে। মোৰ ভিডিঅ' ইমানখিনিতেই সামৰণি মাৰিছোঁ আৰু কিবা যদি ভুল হৈছে ভুলখিনি চাই দিব। ধন্যবাদ। জয় আসম।